guys, welcome to my YouTube channel. আজি সোমবাৰ তো আজি ভাবিলো মন্দিৰ যাওঁ তাৰছত পটাৰ লৰাতে এখন এটা বস্তু লৈছে তো তাতে পূজা কৰাবলৈ যায় তালৈ তো বহুত আশা আছিল তেওঁ তো কালি ললে তো কি লৈছে দেখাম তো পূজা কৰাবলৈ যাম বেলেগ বিশেষ নহয় একদম গাড়ী চাই তেনেকুৱা নহয় বস্তু এটা লৈছে দেখাম ভিডিওটো চাই থাকক শেষলৈকে তেতিয়া গম পাব আৰু কি মন্দিৰ যাওঁ আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক আমি ধুনীয়াকৈ পুৰা ওলাই আহিছোঁ মন্দিৰ গৈ আছোঁ হলেশ্বৰ মন্দিৰ তেজপুৰতে যোনটো হলেশ্বৰ মন্দিৰ আছে তালৈ গৈ আছোঁ আপোনালোককো দেখাই গৈ আছোঁ চাই থাকক ভিডিওটো স্কিপ নকৰাকৈ এয়া পুৰা বাট তাৰপিছত ইয়াতে অলপ ৰখিছোঁ মানে আমি এতিয়া আহি মানে ভিতৰেদি আহিছোঁ যাব পাৰি মিছন চাৰিআলি হৈ পেলাই যাব পাৰি কিন্তু আমি যোৱা নাই কাৰণ কি আমি বেচেৰিয়াৰ পৰা আহিছোঁ তো আমি ভিতৰে আহিছোঁ তো এতিয়া ট্ৰেইন আহিব এইটো হলেশ্বৰৰ ওচৰতে হলেশ্বৰ নাপাওঁতে বৰপুখুৰী পাৰ বুলি কয় এইটো বৰপুখুৰী পাই গৈছোহি আৰু দাদাহঁত ৰখি আছে আগতে আহিলে বাইকত আমি টমটমত আহিছোঁ সোমালোঁ আমি এতিয়া অলপ পিছত আপোনালোকক খোজকাঢ়ি আহি দেখাই দিম এতিয়া অলপ ভিতৰলৈ সোমাই আহিছোঁ চাকি বন্তি কিনি লওঁ তাৰপিছত দেখাম চাই থাকক আজি আছে চাকি জ্বলোৱা জেগাটো বহুত ভিৰ কাৰণ কি আমি গৈছিলোঁ সোমবাৰে আপোনালোকে এতিয়া কেতিয়া ভিডিওটো চাই আছে গম নাপাওঁ কিন্তু আমি সোমবাৰ দিনত গৈছিলোঁ কাৰণে বহুত ভিৰ কাৰণ কি সোমবাৰে মন্দিৰলৈ গৈ বহুত ভাল লাগে কাৰণ সকলো মানুহ গৈছে বহুত ভিৰ অন্য দিনত আহিও ভাল লাগে কিন্তু আজি সোমবাৰ দিনটোত আহি বহুত ভাল লাগে সেইকাৰণে আমি সোমবাৰ দিনটোতে মন্দিৰলৈ বুলি ওলাই আহিছোঁ আৰু বহুত মানুহ আহিছে দেখিছে কিমান মানুহ বহুত সময়ৰ মূৰত চাকি জ্বলাই ওলাই আহিছোঁ বহুত বেছি ভিৰ একদম বহুত আজি সোমবাৰ যিহেতু আৰু সোমবাৰেতো জানেই আৰু শিৱ ভক্ত সকলো আহিছে তাৰপাছত ধুনীয়া একদম এটা শিৱ বাবা ধুনীয়াকৈ বনাই থোৱা আছে তো আমি সেইটো চাবলৈ গৈ আছোঁ আমি আৰু আমি বহুত ধুনীয়া বহুত দিনৰ মূৰত আহিছোঁ আগতেই আহা বহুত দিন অহা নাই আৰু আজি যে সোমবাৰ মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ বহুত মানুহ হৈছে আজি সোমবাৰ গৈ আছোঁ শিৱটো চাবলৈ ধুনীয়া প্লেচ তেজপুৰখিনিতো জানেই চিনি পায় যোন তেজপুৰ নহয় তেওঁলোকৰ কাৰণে ভিডিঅ'টো বেছি স্পেচিয়েল হ'ব মোৰ মতে কাৰণ কি তেওঁলোকক দেখাব পাৰিছোঁ যে তেজপুৰত ইমান ধুনীয়া এটা হলেশ্বৰ মন্দিৰ আছে ব'লকচোন চাওঁগৈ কি ধুনীয়া পৰিৱেশ কি ধুনীয়া শিৱ বাবা বহুত ধুনীয়া তাৰপিছত ইয়াতে মই শিৱটো বনোৱাৰ পৰা অহাই নাছিলোঁ আগতে আহিছোঁ বহুত দিনৰ মূৰত আজি আহিছোঁ যেতিয়া শিৱটো বনিছে তেতিয়া আজি আহিছোঁহে তো এইটো দেখিছে নহয় আপোনালোকেও আহিব পাৰে ইয়াতে দৰ্শন কৰিবৰ কাৰণে বহুত ধুনীয়া প্লেচ বহুত বেছি ধুনীয়া লাগে এই জেগাখিনি নতুনকৈ বনাইছে নতুনকৈ বহুত কিবা কিবি মানে কৰিছে হলেশ্বৰ মন্দিৰটোত সেইকাৰণে বেছি ভাল লাগিছে এইবাৰ আহি পেলাই তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে আৰু ভাল লাগিব
ভাল পাইছে লাইক আৰু শ্বেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰিলে ভাল লাগিব সাবস্ক্ৰাইব নহয় সাবস্ক্ৰাইব সাবস্ক্ৰাইব পাহৰিলো মানে ভাল লাগিব মানে মন্দিৰৰ কাষতে এখন মানে কি বুলি কয় পাৰ্কো খুলিছে পাৰ্ক মানে তেনেকুৱা একো নাই ঝুলনা চুলনা আছে সৰু সৰু পোৱালি এনেকৈ ঝুলনা ঝুলি থাকে তাৰপিছত আমাৰ ডাঙৰ মানুহৰ কাৰণে বিশেষ তেনেকুৱা একো নহয় কিন্তু ভাল লাগিছে নতুন নতুনবিলাক যোনবিলাক বনাইছে তো এইবিলাক চাবলৈ সোমাইছোঁ ইয়াতো একে কাষতে মন্দিৰৰ পূৰা সেয়া ছাইডতে পিছলৈ চাগে আৰু বেলেগ বেলেগ বনাব কাৰণ কি এতিয়াই ধৰ এনেকৈ এইখিনি ঠিক ঠিক কৰি ঝুলনা বনাই কৰি থৈছে পিছলৈ চাগে আৰু উন্নত হ'ব আৰু উন্নত হোৱাটোৱে লাগে কাৰণ কি ভাল লাগে ন মন্দিৰৰ কাষতে এনেকৈ যদি সৰু পোৱালিবিলাক আহে ফূৰ্তি ফাৰ্তা কৰি দিয়ে কি ভাল লাগিব এতিয়া আমি ওলাই আহিছোঁ এতিয়া তাৰপৰা ওলাই আহিছোঁ এখন কালি নতুনকৈ কিনিছে বৰ্তাৰ ল'ৰাটোৱে দাদাই নতুন টমটম সেইকাৰণে ইয়ালৈ পূজা দিব আহিলে পূজা চূজা দিয়া হ'ল তো এতিয়া আমি ওলাই যাওঁ ইয়াৰ পৰা ওলাই গৈ জানো কিবা এটা খাব সোমাওঁ নেকি কি যদি কিবা এটা খাবলৈ সোমাওঁ আপোনালোকক দেখাই আছোঁ তো চাই থাকক এতিয়া চাহ তাহ খাবলৈ সোমাইছোঁ বেলেগ এনেকৈ এইকণতে তেনেকৈ হোটেল নাই তো ইয়াতে আহিছোঁ আৰু জেগাত তাৰপিছত ইয়াতে আমি সোমাইছোঁ এতিয়া কিবা এটা খাওঁ খাই বৈ ঘৰলৈ যাওঁ তাত আমি প্ৰসাদ দিছিলোঁ মানে ভোক আকৌ বুলি কৈ ওলাই গুচি আহিলোঁ কাৰণ কি তাত অকল বোলে চাহ আৰু বিস্কুট পায় চাহ আৰু বিস্কুট নাখাওঁ এতিয়া কিবা এটাতো খাম তো তাৰপৰা ওলাই গুচি আহিলোঁ এতিয়া বেলেগত খাব গৈ আছোঁ ঘূৰি ঘূৰি আহি এতিয়া মিছন চাৰিআলি সুষমা হোটেলত সোমাইছোঁ